গাইজ বলক আজি আমি পাঠশালা চাওঁ বলক চাই থাকক কি হয় এনজয় কৰিম মজাকে আমাৰ ভিডিঅ' আজি আৰম্ভ কৰোঁ কি মজা এয়া আছে ওয়েলকাম টু পাঠশালা তো বলক আমি এতিয়া পাঠশালাৰ ভিতৰত কি আছে সব দেখো আগফাল পাই বলক গাইজ আমি এতিয়া আহি পালো ভট্টদেৱ বিশ্ববিদ্যালয় তো বিশ্ববিদ্যালয়খনৰ ভিতৰত কি আছে সব আগফাল পাই দেখুৱা বলক এইটো ফালে আছে সায়েন্সৰ ষ্ট্ৰীম ইয়াতে গোটেইবিলাক ডিপাৰ্টমেণ্ট আছে এইটো হৈছে লাইব্ৰেৰী আৰু এইফালে ষ্টেটিষ্টিক্সৰ ডিপাৰ্টমেণ্ট আছে তাৰপিছত কেণ্টিন আছে ইউনিয়ন ৰুম গোটেইখিনি আছে তো বিশ্ববিদ্যালয়খন দেখুৱালো আপোনালোকক তো এতিয়া তাৰ পৰা ওলাই আহিলোঁ এতিয়া বলক অলপ টাউনখন দেখুৱাওঁ কেনেকুৱা এইটো হৈছে কোহিনুৰ থিয়েটাৰৰ আখৰা গৃহ ইয়াৰ পৰা আৰম্ভ হৈছিল কোহিনুৰ থিয়েটাৰৰ আৰু যিহেতু পাঠশালাক নাট্যনগৰী বুলি ধৰা হয় গতিকে ইয়াৰ পৰাই বহুকেইখন থিয়েটাৰৰ জন্ম হৈছে আৰু পাঠশালাৰ চুকে কোণে বহুকেইটা আখৰা গৃহ আছে আৰু গাইজ এইটো হৈছে চিনেমা হললৈ যোৱা ৰাস্তা অলপমান গৈ আপোনালোকে ইয়াতে চিনেমা হলটো পাব আমি এতিয়া আহি পালোঁ বলক ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে সোমাওঁ আৰু আমি বহি আছোঁ বঢ়িয়াকৈ এতিয়া আমাৰ চাই আছে মেনুখন কিবা বোলে পাৰ্টি দিব এতিয়া আমি খাম তো বলক মেনুখন একবাৰ দেখি আছোঁ ভালকৈ এইবিলাক বঢ়িয়াকৈ পাৰ্টি চাৰ্টি খাই লৈ পেলাই এতিয়া আমি গাঁৱৰ মাজে মাজে যাম বলক এতিয়া আমি মানে হাইৱে দি নাযাওঁ এতিয়া কাৰণ গাঁৱৰ মাজেদি ভাল লাগে যাই পেলাই এতিয়া বঢ়িয়া দৃশ্য চাই পেলাই যাই থাকিম বলক মজা লাগিব তো গাইজ আমি আহি পালোঁ এতিয়া ঘৰ আহি পালোঁ তো কেনে লাগিল আজি ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰি জনাবচোন আৰু কোনটো পাৰ্ট ভাল লাগিছে সেইটো
কমেণ্ট বক্সত জনাব। তো আজিলৈকে বাই বাই। এইটো আছিল পাঠশালাৰ ভিডিঅ'।